খহনীয়াৰ কালৰূপ তাজপাতৰ দৰে পকী বিদ্যালয় গৃহ খহি ভগ্নাৱশেষ ওলমি আছে নৈৰ বুকুত এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ গৃহ পঞ্চায়তত এই বিপৰ্যয় নিৰ্বিকাৰ জলসম্পদ বিভাগ নিশ্চুপ জনপ্ৰতিনিধি চাওক আমাৰ এক বিশেষ প্ৰতিবেদন নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ কাছুমাৰা অঞ্চলত কৰা খহনীয়াৰ কালৰূপ অচিৰে নৈৰ বুকুত জাহ যাব চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ কাছিমপুৰ ডিঙাপাৰা প্ৰাথমিক বিদ্যালয়খন হয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক শুকুৰ আলী আহমেদৰ গৃহ গাঁৱত এই বিপৰ্যয় চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি লোৱা জলসম্পদ বিভাগো আজি নিৰ্বিকাৰ এই বিপৰ্যয়লৈ কাণ সাৰ নাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই অভিযোগ আমাৰ নহয় স্থানীয় ভুক্তভোগীৰহে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ সুতি নৈখনে সুচালয় নৈপৰীয়া গাঁৱলৈ সম্প্ৰতি গৰা খহনীয়াৰ টাৰ্গেট এই বিদ্যালয় গৃহটি ভাগ্য ভাল সম্প্ৰতি মহামাৰী সূত্ৰেই বন্ধ হৈ আছে বিদ্যালয়ৰ পাঠদান বিদ্যালয় খোলা থকা হলে কেনে দুৰ্দশা হলহেঁতেন এবাৰ ভাবকচোন ইতিমধ্যে নৈৰ বুকুত জাহ গ'ল বহু পৰিয়ালৰ খেতি ভেটি বজাৰ সমাৰ পৰ্যন্ত এইবাৰ পাল এই বিদ্যালয়খনৰ নৈৰ খহনীয়াৰ এই অগ্ৰাসন আগলৈ অব্যাহত থাকিলে অচিৰে সলনি হ'ব কাছুমাৰা কাছিমপুৰৰ মানচিত্ৰ প্ৰশ্ন হয় আমাৰ এই প্ৰতিবেদন চাই সাৰ পাবনে নিদ্ৰাগমন বিধায়ক প্ৰাক্তন মন্ত্ৰী মহাশয়ে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বনে সংশ্লিষ্ট বিভাগটোৱে মই এইখন বিদ্যালয়ৰ ওচৰতে মোৰ ঘৰ মই এইখন গাঁৱৰে এজন সচেতন যুৱক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি ক'ব বিচাৰোঁ যে স্থানীয় বিধায়ক মাননীয় শুকুৰ আলী আহমেদ ডাঙৰীয়াই এইখন বিদ্যালয়ৰ যি গৰাখহনীয়াৰ তাণ্ডৱৰ কাৰণে বিদ্যালয়খন যা গৈছে ইয়াৰ এটা ব্যৱস্থা কৰি দিয়ক যাতে আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহয় 2 বছৰ হল এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এই আমাৰ কাছিমপুৰ প্ৰাথমিক বিদ্যালয়খন নদীত যা যাব অৱস্থা হৈছে যাৰ ফলত আমাৰ শ শ ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এইখন বিদ্যালয়ৰ লগতে 2000 কৃষিভূমি ও 2-300 ঘৰবাৰী ভাঙিছে কিন্তু বাৰ আমি চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদক অনুৰোধ বিনোধ কৰাৰ পিছতো আজিলৈকে আমাৰ কোনো ধৰণৰ খবৰ লোৱা নাই মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চেঙা সমষ্টিৰ বিধায়ক মাননীয় শুকুৰ আলী আহমেদক অনুৰোধ কৰিব বিচাৰোঁ আপোনালোকে আহি আমাৰ এই ছাত্ৰ ছাত্ৰীৰ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত মংগল কামনা কৰি কিবা এটা ব্যৱস্থা কৰক নগৰবেৰাৰ পৰা পুলক বৈশ্যৰ ৰিপৰ্ট নিউজ 31 অসম